নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল থান্ডাৰবাৰ্ড আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। সো 1 মিনিট ৱেষ্ট নকৰাকৈ লেটছ বিগিন। এতিয়া কৈ দিছোঁ যে আজি মই কোনো ৰ'ষ্টিং নকৰোঁ, আজি মই অকল কিছুমান কথা পাতিম আৰু মোৰ এটা ষ্টৰি ক'ম, যোনটো ষ্টৰি কেইদিনমান আগতে হৈ গৈছে, বেছি দিন হোৱা নাই, ৰিচেণ্টলি 5 days or 4 days আগতে হৈ গৈছে। চ' ব'লা কৈ আছোঁ। আৰু প্ৰথমতে কৈ দিব বিচাৰিছোঁ যে সম্পূৰ্ণ ভিডিঅ'টো চাওক, কাৰণ সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব। সম্পূৰ্ণ চাব একদম ভিডিঅ'টো, ক'তো স্কিপ নকৰাকৈ। সো যিহেতু সকলোৱে জানে যে মোৰ চেনেলটোৱে 2000 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছে, আৰু সেইকাৰণে মই ভাবিলোঁ যিহেতু চেনেলটো অলপমান আগবাঢ়িছে তাত আৰু আগবঢ়াই নিয়াটো ভাল হ'ব, কাৰণ আমাৰ চেনেলটোৰ তাতে লাভ আছে বহুত। আৰু সেইকাৰণে মই ভাবিলোঁ যে অসমৰ যিকোনো এটা পপুলাৰ ইউটিউব ক্ৰিয়েটৰৰ লগত কলেব কৰাটো ভাল হ'ব কাৰণ তাতে আমাৰ চেনেলটোৰো বহুত লাভ আছে। চ' মই বিচাৰিব ধৰিলোঁ যে কোন এনেকুৱা ইউটিউবাৰ আছে যাৰ লগত কলেব কৰিলে মোৰ অলপমান লাভ হ'ব। চ' স্পেচিয়েলি আজিকালি কোনে নিবিচাৰে যে ইউটিউবত অলপমান পপুলাৰিটি গেইন কৰা। চ' সেইবাবে ময়ো তেনেকৈ ভাবিবলৈ ধৰিলোঁ। চ' তেনেকৈ বহি মই শান্তিপ্ৰিয়ভাৱে ভাবি আছিলোঁ যে মই কাক উঠাওঁ, কোনটো এনেকুৱা ইউটিউব ক্ৰিয়েটৰক উঠাওঁ যাৰ লগত কলেব কৰিলে মোৰ অলপমান লাভ আছে। চ' তেনেকৈ ভাবিলোঁ যিহেতু মোৰ চেনেলটো ৰ'ষ্টিং চেনেল হয় আৰু যিহেতু ৰ'ষ্টিং কেটেগৰীত পৰে তেতিয়াহ'লে মই ৰ'ষ্টিং কেটেগৰীতে কোনোবা এটা ইউটিউবাৰক উঠাই অনাটো ভাল হ'ব, ময়ো ইহঁতৰ লগত কলেব কৰি উঠি যোৱাটো ভাল হ'ব। চ' তেতিয়া মই এনেকৈ বিচাৰি থাকোঁতে ভাবিলোঁ ইউটিউবৰ আমাৰ অসমৰ কোন টপ ৰ'ষ্টাৰত আছে। তেতিয়া মই চালোঁ, পাই গ'লোঁ আৰামত, যিহেতু সকলোৱে জানে ন অসমৰ এটা টপত আছে বুলি। চ' ভাবিলোঁ যে অসমৰ লগত যদি মই অলপমান কলেব কৰিব পাৰোঁ বা কথা পাতি কিনে অলপমান আইডিয়াছ ল'ব পাৰোঁ, তেতিয়াহ'লে মোৰ কাৰণে বহুত ভাল হ'ব। চ' তেওঁৰ নাম্বাৰটো কালেক্ট কৰিবৰ কাৰণে মই বহুত চেষ্টা কৰোঁ, য'তে নহওক কিয়, ফেচবুক নহওক কিয়, ইনষ্টাগ্ৰামত নহওক কিয়, তেওঁৰ ID চেক কৰিলোঁ, ক'ৰবাত কণ্টেক্ট কৰিব তেওঁক চেষ্টা কৰিলোঁ। ৰিচেণ্টলি মই তেওঁক বহুত মেছেজো দিছোঁ যে মোক অলপমান হেল্প কৰিব লাগে দাদা, অলপমান আপোনাৰ পৰা আইডিয়াখিনি ল'ব লাগে বা আপোনাৰ লগত মই কলেব কৰিম, অলপমান মোক হেল্প কৰক। চ' মই বহুত এনেকৈ মেছেজ দিলোঁ। তাৰপিছত ৰিচেণ্টলি মই 2 দিন পিছত ৰিপ্লাই পালোঁ যে কি বুলি কয়, কিবা স্পেচিয়েল ইম্পৰ্টেণ্ট কথা আছিল নেকি, কিবা ডিল আছিল নেকি, তেনেকৈ কৈছে। আৰে ডিল, মইতো আপোনাক কিবা হেল্পৰ কাৰণে সুধিছোঁ ন, কিবা এটা হেল্প যাতে মোক আপুনি অলপমান এক্সপিৰিয়েঞ্চ দিয়ে আপোনাৰ, মই তাৰে পৰা ইনস্পায়াৰ্ড হৈ কিনে অলপমান চেনেলটো আগুৱাই নিওঁ। চ' তাতে আৰু কি ডিলৰ কথা আহে। তাৰপিছত মই অলপমান মেছেজ কৰা নাই। তাৰপিছত মই ভাবিলোঁ যে সম্ভৱ ডেকাদাই বুজি পোৱা নাই দেই, মানে কথাখিনি মই বুজি পোৱা নাই, ধৰিব পৰা নাই যে মই কোনটো কথা কৈ আছোঁ, যে মোক অলপমান হেল্প লাগে, অলপমান আপোনাৰ পৰা ইনফৰ্মেশ্যন লাগে যে আপুনি কেনেকৈ নিজৰ চেনেলটো গ্ৰ' কৰি আছে। সেইখিনি মই অকল সুধিব বিচাৰিছিলোঁ, কিন্তু মই ভাবি আছোঁ যে তেওঁ কিবা বেলেগ ভাবি আছে, তেওঁ বেলেগ ভাবি আছিল সেইখিনি সময়ত। তো মই তেওঁক ক'লোঁ যে কি বুলি কয়, ডেকাদা আপুনি আপোনাৰ নাম্বাৰটো দিয়ক, মই ধুনীয়াকৈ আপোনাক সকলো ফোনত বুজাই আছোঁ। চ' 1 ছেকেণ্ডো টাইম নোলোৱাকৈ তেওঁ কৈ দিছে যে নাই, মই মোৰ নাম্বাৰ দিব নোৱাৰোঁ, তোমাৰ যদি কিবা স্পেচিয়েল কিবা কথা ক'ব ইচ্ছা আছে তেতিয়াহ'লে মোক ডাইৰেক্ট ফেচবুক পেজতে কোৱা, তাতে মই তোমাক ধুনীয়াকৈ কি বুলি কয় ৰিপ্লাই দিম। আৰু যিহেতু তেওঁ কৈছে যে যিহেতু মই তোমাক ফেচবুক পেজত ৰিপ্লাই দি আছোঁ ন, তুমি আৰু মোৰ নাম্বাৰটো কিয় লাগে, তোমাক মোৰ নাম্বাৰটো কিয় লাগে। আৰু অভিয়াছলি হয়ো দিয়াচোন, এইটো কথা সকলো ৰ'ষ্টাৰৰ কাৰণে এইটো হয় যে নাম্বাৰটো দিওঁতে অলপমান অসুবিধা হয়, আৰু মানে কিবা গালি গালাজৰ কাৰণে ভয় থাকেতো, চবৰে থাকে, সেইটো একো ডাঙৰ কথা নহয়। চ' তেনেকৈ মই 2 দিনমান এনেকৈ কথা পাতোঁতে, অলপমান মিলিটোৱে জিলোতে, অলপমান ভাল কৰি অলপমান কথা পাতোঁতে, তো এট লাষ্ট তেওঁ নাম্বাৰটো দি দিলে আৰু কৈছে যে নাম্বাৰটো কাৰো লগত শ্বেয়াৰ নকৰিবা, কাকো নিদিবা, তুমিয়ে কথা পাতিবা আৰু কাকো যে শ্বেয়াৰ নকৰা। তাৰপিছত মই ৰিচেণ্টলি অসমৰ এটা নম্বৰটো আনিলোঁ কেনে হোৱাটছএপত, সঁচা কৈছে ইমান ভাল লাগিছিল প্ৰথমবাৰৰ কাৰণে কোনোবা ৰ'ষ্টাৰৰ বাপৰে বাপ, ইমান ডাঙৰ মানুহ তাৰ নাম্বাৰ পালোঁ বুলি বহুত ভাল লাগিছিল। কিন্তু বহুত মানে নিজৰ প্ৰতি কিবা এটা প্ৰাউড ফিল লাগিছিল যে মই এইটো কেপাচিটি হৈছে যে কাৰোবাৰ ইমান ডাঙৰ এটা পপুলাৰ ক্ৰিয়েটাৰৰ নাম্বাৰ আনিব পাৰোঁ। চ' এট লাষ্ট কি হ'ল, তাৰপিছত মই কি বুলি কয়, মই ষ্টেটাছ দিব ধৰিলোঁ, চা মোৰ তাতে অসমৰ এটা নাম্বাৰ আছে, অসমৰ এটা ষ্টেটাছ ফালি আছোঁ মই। তো মোক তেতিয়া কি বুলি কয়, লগৰ ছোৱালীবিলাকক সুধিছে যে ভাই মোক ক'লে নাম্বাৰটো লাগে, একদম স্পেচিয়েলি বহুত ডাঙৰ ফেন, মই কথা পাতিব বিচাৰোঁ তেওঁৰ লগত। কিন্তু বিশ্বাস কৰিবা, তথাপিও মই অসমৰ এটা নাম্বাৰ কাকো দিয়া নাই, কাকোৱে দিয়া নাই মই, কাৰণ যিহেতু কোনোবা এটা প্ৰমিছ দিছে মোক আৰু সেই প্ৰমিছটো ৰাখিব লাগিবই ন, তাৰ প্ৰমিছটো মান ৰাখিব লাগিবই, সেইকাৰণে মই নাম্বাৰটো কাকো দিয়া নাই। চ' তাৰপিছত মই 2 দিন কল কৰিলোঁ, 2 দিন, বিশ্বাস কৰিবা, ৰাতিপুৱাও কল কৰোঁ, দুপৰীয়াও কল কৰোঁ আৰু ৰাতিও কল কৰোঁ, কিন্তু তেওঁ কল ৰিচিভ নকৰে। সম্ভৱ এনেকুৱা হ'ব পাৰে বিজিও থাকিব পাৰে, তেওঁ ইউটিউবৰ কামত কিবা বিজি থাকিব পাৰে, বা তেওঁৰ পাৰ্চনেল কিবা কাম থাকিব পাৰে ঘৰত, সেইকাৰণে তেওঁ বিজি থাকিব পাৰে। চ' এনেকৈ ভাবি মই মানে কি কৰিলোঁ, তেওঁক মানে মেছেজ দিলোঁ, দাদা মই কল কৰি আছোঁ দিয়ক, আপুনি প্লিজ এবাৰ কলটো ৰিচিভ কৰক, আপোনাৰ লগত কিছুমান মই কথা আছিল, সেইখিনি আপোনাক মই বুজাই দিম। চ' ৰিচেণ্টলি কলটো কৰিলোঁ, তেওঁ ৰিচিভ কৰিলে, আৰু বাপৰে বাপ, ভয়ো লাগিছিল, বহুত নাৰ্ভাছো ফিল হৈছিলোঁ, বুকুখন বহুত ধুক কৰিছিল, এইটোতো হয় ন। তো তেনেকৈ ভাবাৰ পিছত মই তেওঁক মানে ক'লোঁ, দাদা মই কি বুলি কয় থান্ডাৰবাৰ্ড, তো মোৰ নাম সুধিলে, তেনেকৈ এড্ৰেছ সুধিলে, এনেকৈ ধুনীয়াকৈ অলপমান কথা পাতিলোঁ আমি দুটাই। তো মই ক'লোঁ যে দাদা মই আপোনাৰ লগত অলপমান কলেব কৰিব বিচাৰোঁ, মোৰ চেনেলটো যাতে অলপমান মই গ্ৰ' কৰিব বিচাৰোঁ আপোনাৰ লগত, কি বুলি কয় কলেব কৰি কিনে। কিন্তু তাই মোক ডাইৰেক্ট কৈছে যে নাই, মই এইবিলাক নোৱাৰোঁ, যদি তুমি নোৱাৰোঁ এইবিলাক কৰিব, মোৰ তাতে সময় নাই। তো
তো মই ক'লোঁ দাদা বেছি নহয় এনেই অলপমান সময় মইতো এই নলবাৰীৰ পৰা যাম ন যোৰহাটত আপোনাক লগ কৰিবৰ কাৰণে তেতিয়াতো মোৰোতো আপোনাক ইমানখিনি সময় দিছোঁ আপুনি মোক মাত্ৰ বেছি দিব নালাগে 10 মিনিট দিয়ক আপোনাৰ লগত মই 10 মিনিট কালেক্ট কৰিম কিন্তু তেওঁ ডাইৰেক্ট কৈছে নোৱাৰোঁ মই ক'লোঁ তোমাৰ তাৰপিছত মই শান্তিপ্ৰিয়ভাৱে ৰখিলোঁ সেইখিনি ক'লোঁ দাদা কিবা স্পেচিয়েল প্ৰব্লেম আছে নেকি আপোনাৰ প্ৰব্লেম আছে যদি ডাইৰেক্ট কৈ দিয়ক মই কি বুলি কয় নকৰোঁ ক'লে তেওঁ অলপমান উগ্ৰগতিত ক'লে যে নাই মই নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ মই তো ক'লোঁ তাৰপিছত ভাবিলোঁ মই নাই ফোনটো কিবা কাটি দিয়াই ভাল হ'ব তো ক'লোঁ দাদা মই বেয়া নাপায় যদি অলপমান দেৰি কৰি কথা পাতিব আপোনাৰ সম্ভৱ কিবা প্ৰব্লেমত আছে সেইকাৰণে মই তেনেকৈ ফোনটো কাটি দিলোঁ তাৰপিছত আৰু বিশ্বাস কৰিব আৰু দুদিনৰ এদিন আছিল এদিনৰ পিছত মই আৰু কল কৰিলোঁ তেওঁ তাৰপিছত মই ফাইনেলি তেওঁক ক'লোঁ দাদা মই আপোনালোকক কলেক্ট কৰিব বিচাৰোঁ যাতে মোৰ চেনেলটোৰ আমাৰ প্ৰমোশ্যন হয় আৰু কি বুলি কয় আপোনালোকৰ যিহেতু মোৰ 2000 ছাবস্ক্ৰাইবাৰ যিহেতু এটা দুটা বা চিনি নোপোৱা মানুহৰ আপোনাৰো অলপমান লাভ হয় চ' এনেকৈ ক'লোঁ তেওঁ ডাইৰেক্ট কৈছে যে কি এটা দুটা ছাবস্ক্ৰাইবাৰ কথা কয় তুমি মোৰ তাতে এতিয়া মোৰ 1,50,000 ছাবস্ক্ৰাইবাৰ বেছি আছে মোক আৰু ছাবস্ক্ৰাইবাৰ একো দৰকাৰ নাই ছাবস্ক্ৰাইবাৰে মোৰ 10টা 20টা আনছাবস্ক্ৰাইব কৰিলে 100টা আনছাবস্ক্ৰাইব কৰিলে মোৰ একোডাল নাযায় সঁচা কৈছোঁ ইমান বেয়া লাগিছে বুজাব নোৱাৰোঁ ইমান ডিম'টিভেটেড হৈ গৈছোঁ এইখিনি সময়ত মই তাৰপিছত মই শান্তিপ্ৰিয়ভাৱে ক'লোঁ যে দাদা নহয় মই আপোনাক সেইটো কোৱা নাই সেইটো বুজোৱা নাই মই অকল ক'ব বিচাৰিছোঁ যিহেতু মই আপোনাৰ বহুত ডাঙৰ ফেন হয় আৰু আপুনিও বহুত ওপৰৰ মানুহ মোতকৈ বহুত ওপৰত মোৰ হিচাপতো আপুনি বহুত ওপৰত মোৰ আজি 2 মাহ ধৰি 1 মাহ ধৰি 2000 ছাবস্ক্ৰাইবাৰ ইনক্ৰিজ হৈছে আপোনাৰতো কি বুলি কয় এদিন দুদিনতে 2000-3000 ছাবস্ক্ৰাইবাৰ হৈছে চ' তেওঁক ক'লোঁ যে মই অকল আপোনাক কৈছোঁ যে মোৰ লগত আপুনি যাতে এটা ভিডিঅ' বনায় তাক কি বুলি কয় এনেই আৰু অলপমান কলেব কৰে অলপমান কিবাকিবি আমি অলপমান কথা পাতিম আপোনাৰ মই কিবা এটা ইণ্টাৰভিউ ল'ম সেইখিনিয়ে তো তেওঁ ক'লে কুকুৰৰ পোৱালিটোক মই কৈছোঁ নহয় নবনাওঁ বুলি চ' তাৰপিছত মই 1 ছেকেণ্ডটো নোৰা কৰি ফোনটো কাটি দিছোঁ কাৰণ ইমান অহংকাৰী মানুহ এটাৰ লগত কথা পাতিব মই কেতিয়াও নোৱাৰোঁ এনেকৈ কথা পাতিব চ' এইখিনিয়ে আছিল মোৰ ষ্টৰিটো এইখিনিয়ে যিহেতু মই আপোনাৰ লগত অলপমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চ' সেইখিনিয়ে যদি কোনোবা আছামৰ দেখা লাফাৰ আছে বেয়া নাপাবা হা তোমালোকৰ মনত অলপমান হাৰ্ট পৰিল কিন্তু সত্যটো এইটোৱে সত্য চ' এপ্ৰিল ফুল ভাই এনেই কৈছোঁ এইটো এটা অকল জাষ্ট তোমালোকক এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে বনোৱা হৈছে অকল মানে এণ্টাৰটেইনমেণ্ট নহয় আৰু কিমাননো হাঁহি থাকিবা ন অলপমান দুখ কৰিব লাগে সেইকাৰণে বনোৱা হৈছে দেই এপ্ৰিল ফুল আৰু শেষত ক'ব বিচাৰিছে যে কোনো যে চিৰিয়াছলি নোলোৱা ভিডিঅ'টো কাৰণ জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে অকল যিহেতু এপ্ৰিল ফুল আহি আছে চব চলতা হে তো সেইকাৰণে বনোৱা হৈছে আৰু সঁচা কথা কওঁ অসমৰ দেখা বহুতে ভাল মানুহ তেওঁৰ অহংকাৰ একদমেই নাই বহুত ভাল মানুহ তেওঁ বহুত ফ্ৰী তোমালোকে তেওঁলোকক কথা পাতিব পাৰা বহুত ফ্ৰী মানুহ একদম পুৰা ফেচবুকত তেওঁৰ ফেচবুক পেজ আছে কথা পাতিব পাৰা একদম বিন্দাছ সেইখিনিয়ে আৰু তোমালোকে যেনেকৈ ফুল হৈছে এপ্ৰিল ফুলত মোৰ দ্বাৰা তেনেকৈ নিজৰ লগ বন্ধুবিলাককো কৰা চ' সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু লাইকটো কৰিবা সেইটো বহুত ইম্পৰ্টেণ্ট আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু কাষত থকা সেই বেল আইকনটো ক্লিক কৰিবা কিন্তু লাহেকৈ 2 1 2 1 2 1 2 3 4 पीटर की गांड मारो यार 1 2 3 4 पीटर की गांड मारो यार पीटर भोसड़ी का